অনুভৱটো কবি নেকি অলপমান কেনে লাগে নহয় কেনে লাগি আছে ক এতিয়া ৰাতি মোটামুটি 2টামান বাজি আছে আৰু হেৰি কি বুলি কয় আমাৰ গাঁৱত আজি মানে ফাংচন সেইকাৰণে আমি চব মানে জাগি আছিলোঁ আৰু এতিয়া প্ৰায় 2টামান বাজিছে আমাৰ বৌৰ অসুখ তো মেডিকেলত এডমিট কৰিবৰ কাৰণে আনিছোঁ অনুভৱটো কেনে লাগি আছে ক মানে কেনে ভাল লাগি আছে আৰু আমাৰ ইও আহি আছে কেনে লাগি আছে ক মই পিছত দেখাম এগলা ভিডিঅ'টো এইটো আইতাক ন ভালতো লাগছে কিন্তু কি আহিব ল'ৰা না ছোৱালী কি হ'ব সেনেকৈ ক'লে নহ'ব আমাৰ চালৈ সুধিলে একে পাকে কৈ দিব নহয় এনে কি ভাব তোমাৰ মনে কি কয় মানে ল'ৰা আহিব না ছোৱালী দে কোৱা ল'ৰা খুৰীমাৰ মতে লাগছি একোতে লাভ নাই আমাৰ চালৈ ক'ব কি হ'ব কোৱা ল'ৰা ছোৱালী আৰু তোমাৰ মতে ল'ৰা কেনে আছে আমাৰ মাক দে দাদা ধৰি দি নমান হাও বেবি ক'ত ভালে আছা ফাইনেলি আমাৰ বেবি বয় টিকলা চাও ফাইনেলি আমাৰ বেবি বয় আহি গৈছে দেই ৰাইজ ইফালে পাপেক আমাৰ বেবি বয় পুৰা বগা চিকা একদম কি After all, I am father now. It's very বহুত মানে excitement for me. চুলি হৈ গৈছে ইফালে আমাৰ দাদাকে ৰখি আছে দাদাকে ৰখি আছে পুৰা বেবিক ল'ব বুলি বহুত ভাল লাগিল দেই মোৰ অৱস্থা নাই ৰাতি টোপনি ক্ষতি হৈছে ইটা আৰু অকল মানে ইয়াৰে টোপনি ক্ষতি হ'ল আমাৰ মানে নাই আৰু এইফালে আমাৰ টিনা অনুভৱটো মা হোৱাৰ অনুভৱটো আচলতে ভাষাই দি তো ক'ব নোৱাৰি তথাপিতো ফটোটো মই নেদলা ফটাটোতে লাগি থাক তই বিল কাটি উল্টাকে মোক কেনে লাগছে ফটা এটা দিবা ক'লো কেনে লাগছে প্ৰথমতে ভয় লাগছিল তাৰপিছত আৰু চাৰে কৰি থকাৰ পিছত গম পাল প্ৰথমতে অলপ ভয়তো লাগছিল যেতিয়া গম পাইছা যে ল'ৰা এটা হৈছে তাৰপিছত নাই চাইয়ে আছো ইতা কান্দি আছে এইফালে শুনি আছো চবে কান্দা শুনছা ক'ত ৰাখছিল চলিটো সেইটো চাইডে নহয় বেলেগৰ ৰুমত আহিছে বেবী ৰুমত ৰিক্স আছিল কিবা ভয় চয় কিবা মানে এনেহেন লাগছিল নেকি বা কিবা জমনি কথা কৈছিল নেকি ছাৰে কৈ আছে আৰু চাই আৰু